मख्रामबिलनिफ्राय थांनाय खुसुवा सारियालिनि गेजेराव मोनसे दालां दंमोन। बे दालाङा गोबाव समनिफ्रायनो गैया आरो बेजों मानसिफ्रा फरायसा आरो रायजो राजाफ्रा थांनो जोबोद खस्थ' जायोमोन। नाथायबा जोंनि बिटिआरनि गाहाय मावफुं सोद्रोमा मानगोनां प्रमद बर' सारा दाखालि जों रायजो राजा आरो आं बुंनाय लोगो लोगो एसअपिडिनिफ्राय 50 लाख थाखा रां अनसुंथाइ हरदों आरो बेखौनो दिनै आदारशिला मोनसे खुन्थि गायसनदों आरो खुन्थि गायसनलायनो नङा, गाबोननिफ्रायनो बे खामानिया स्टार्ट जागोन, मावगोन। दा बेखौ मावखांनानै होनाय लोगो लोगो बे ओनसोलनि रायजो राजाफ्रा बेजों थांलाय फैलाय खालामनो हासिगोन आरो फरायसा फरायसुलिफ्राबो बेजों थांनानै मोजां गावसोरनि फरायनायखौ शिक्षा लानो हासिगोन। खारन गोलाव सम बे लामाया जायाखैमोन। नाथायबा जोंनि सरकार फैनानै जोङो बे ओनसोलखौ जेराव जेराव उसुबिदा रायजो राजानि बेखौ जोङो मावनानै होदों। थिग दिनै बेखौ जोङो रिबन हास'बाय आरो गाबोन बे खामानिया जासिगोन। एचिभमेन्ट এটা ডাঙৰ ইনিচিয়েটিভ, এটা বিৰাট খুব এটা ডাঙৰ ইনডেভিয়াৰ, এটা চাৰিছমেটিক এটা ৱৰ্ক আমাৰ কাৰণে। কাৰণ সুদীৰ্ঘ প্ৰায় 20-21 বছৰৰ পৰা কেৱল মই নহয়, কেৱল আমাৰ গাঁও নহয়, ওচৰে পাজৰে যিকেইটা গাঁও আছে কচুৱাবিল চাৰিআলিৰ পৰা আৰম্ভ কৰি টেংনাবিটা, বাংলাবাৰী, তাজপুৰ, বিভিন্ন ধৰণৰ মানুহ, সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহ এই ৰাস্তা দি ভাড়া কৰি বজাৰত আপ ডাউন কৰে। আমিও কচুৱা চাৰিআলিত আমি আপ ডাউন কৰিব লগা হয় বজাৰ সমাৰ কৰাৰ কাৰণে। আৰু আটাইতকৈ বেছি ভাল হৈছে বুলি মই কম এই কাৰণে, আমাৰ কণ কণ ল'ৰা ছোৱালীবোৰ এই গাঁৱৰ কণ কণ ল'ৰা ছোৱালীবোৰ ইয়াত সন্মুখত যে আছে, ব্ৰিজৰ সন্মুখত যিটো কচুৱাবিল LP আৰু ME স্কুল, তাতে লিখা পঢ়া কৰে। বাৰিষাৰ বতৰত আমাৰ এই কণ কণ ল'ৰা ছোৱালীবোৰে বতৰ বেয়াৰ কাৰণে আৰু তাত পানী জমা হোৱাৰ কাৰণে আৰু বানপানীৰ বেলিকা খুব কাৰেণ্ট হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুল ক্ষতি কৰিব লগাত পৰে। গতিকে এইটো আমাৰ এটা বিৰাট এটা এচিভমেণ্ট যে আমাৰ সন্মানীয় EM ডাঙৰীয়াই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰে যিটো আমাক চেংচন দিছে, কালি পৰহি মই শুনা মতে গাম্বাৰী বিলত এখেতে ঘোষণা কৰিছে অলমষ্ট 60 লাখ টকাৰ যিটো ব্ৰিজ আমাক দিছে, খুব ধুনীয়াকৈ ব্ৰিজটো হ'ব। আৰু আমাৰ এই অঞ্চলত দীৰ্ঘদিনীয়া যিটো অভাৱ, সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো স্তৰৰ মানুহ আমি যিটো ভুগি আছিলোঁ, এই যাতায়াতৰ যিটো অসুবিধা, এই অসুবিধাটো দূৰ হোৱাৰ কাৰণে মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ কাৰণে এইটো এটা আশীৰ্বাদ বুলি ক'লেও ভুল কোৱা নহ'ব। বিৰাট ডাঙৰ এটা আশীৰ্বাদ যেন বুলি আমি ভাবিম আৰু সকলোৱে ভাবিব। আৰু এইটো এটা গ্ৰেট এচিভমেণ্ট, এইটো নতুন এটা দিগন্তৰ এটা সূচনা কৰা বুলি আমাৰ এই এলেকাত মই ভাবিম বা আমাৰ কৰ্মীসকলেও ভাবিব, ৰাইজেও ভাবিব। গতিকে এনেকৈ আৰু ডেভেলপমেণ্টেল কামবোৰ আমাৰ এলেকাত হওক। আৰু এই চেগতে মই এটা কথাও ক'ম যে আমাৰ মকৰামবিল LP স্কুলৰ পৰা আৰম্ভ কৰি, উত্তৰ মকৰামবিল LP স্কুলৰ পৰা আৰম্ভ কৰি এই ব্ৰিজলৈকে যিখিনি ৰাস্তা, এই ৰাস্তাটো বহুত বেয়া। কিছুদিন আগতে আমাৰ সন্মানীয় EM ডাঙৰীয়াই নিজে কিছুমান চেণ্ড গ্ৰাবেল পেলাই দি ৰাস্তাটো মোটামুটি কৰিছে, নহ'লে কিজানি আপোনালোকে আহিবই নোৱাৰিলেহেঁতেন। গতিকে এই চেগতে মই আমাৰ সন্মানীয় EM ডাঙৰীয়াকো মই অনুৰোধ কৰিম, এখেতে যাতে এই ব্ৰিজৰ লগতে বাকী যিখিনি কাম আছে এইখিনি কামো যাতে অতি সোনকালে কৰে, ব্লক দি হওক বা কনক্ৰিট RCC দি কৰিলে হওক, যেনেকৈ ব্লেক টপিং দি কৰক, যেনেকৈ হওক কামটো কৰিব লাগে। এনেকুৱা কাম আমাৰ এই অঞ্চলত ব্ৰিজৰ কাম মই ভাবিম বোধহয় 20 বছৰত এইটোৱে প্ৰথম।